ঠিক অসমীয়া মানুহ নহয় অসম শ্মশাননুহে কোনে কয় কমলাকান্ত ভট্টাচাৰ্য ঠিক তইতো পঢ়ি শুনি বহুত ডাঙৰ মানুহ হলি গুড কি ডাল পালি মোৰ বোলে কোনো এমএলএ মন্ত্ৰীৰ বেকিং নাই মোৰ বোলে কোনো কোটা নাই আমি হলো জেনেৰেল কাষ্ট আয় অপদার্থ কি ডিসাইড করলি মোৰ বংশত আজিলৈকে কোনেও ঘোষ দিয়াও নাই আৰু নিদিও চাকরিটো বলে নহল পইচা নিদিলে হবলা আপোনালোকে আমাৰ আদৰ্শ আমাৰ কষ্ট আমাৰ সপোনৰ মূল্য ৰাখিছে 25 লাখ টকা 25 লাখ টকা ইজ নট আ ফাকিং জোক কিপি বিকলেও নাপাম স্মার্ট যুগত ইভেণ্টতকৈ টকাৰহে দাম বেছি তুমি ভাঙি নপৰিবা অনিৰ্বাণ আসল শত্ৰু কোন জানোনে সিস্টেম থানাত এখন এফআইআর দেখি এতিয়া পিছে আপুনি কি কৰিম বুলি দেউতা এই চিষ্টেম কেতিয়া চেঞ্জ হ'ব এই যে মানুহক ভাগ ভাগ কৰা এই শিকলিডালো ছিঙি পেলা আমি নতুন প্ৰজন্ম হয় ইচ্ছা কৰি দেশ সলাবও পাৰোঁ চলাবও পাৰোঁ এই কোনবে পিছনি ডুগ ডম্বৰু বাজে ওরে শ্রোতালুতে নিতে ত্রম্বক নাচে বাজে রুদ্রতাল নাচে মহাকাল অভিনব তাণ্ডব বিবিধ বিভঙ্গ উলঙ্গ বিলঙ্গ কাঞ্চনজঙ্ঘা তোৰ মুখত এইবোৰ কিহৰ দাগ গোটেই জীৱনটো তাকে হৈ গ'ল মা